এইবাৰ আচলতে বিহুৰ মাদকতা অলপ সুকীয়া হৈছে কাৰণ বিহু কেৱল কুলি কেতেকী ঢোল পেঁপা বা নাচনীৰ ঢুলীয়াৰ নাচত বা ঢুলীয়াৰ চাপৰত বিহু অহা নাই এবাৰ বিহু আহিছে নিৰ্বাচনী নেতাৰ মিছা প্ৰতিশ্ৰুতিৰ চিৎকাৰতো বিহু আহিছে গতিকে নিৰ্বাচন সুকীয়া বিষয় বিহুৰ মাদকতা সুকীয়া এই নিৰ্বাচনৰ মিছা প্ৰতিশ্ৰুতিৰ চিৎকাৰে কেতিয়াও বিহুৰ মাদকতাক ম্লান কৰিব নোৱাৰে নিৰ্বাচন আহিব যাব মিছা প্ৰতিশ্ৰুতিৰ ভাণ্ডাৰ হ'ব কিন্তু বহাগে অসমীয়া মানুহৰ মন মগজুত এই নিৰ্বাচনী বতৰত যিসকল নেতাই আহি প্ৰতিশ্ৰুতি দিছে সেইসকলক আচলতে নিৰ্বাচিত কৰি পঠোৱাৰ ক্ষেত্ৰত তেখেতসকলে মুখ্য ভূমিকা ল'ব লাগিব কাৰণ এতিয়া ৰাইজ ৰজা হৈ আছে 5 বছৰৰ কাৰণে আমি যিগৰাকীক নিৰ্বাচিত কৰি পঠিয়াম সেইগৰাকী ৰজা হ'ব গতিকে এই ৰজাগৰাকী নিৰ্বাচিত কৰোঁতে এতিয়া ৰজাৰ ভূমিকাত থকা ৰাইজে সকলো কথা বতৰা মন মগজু সুধি তেখেতসকলে এই বহাগৰ বতৰত গোটেই কথা বতৰাবিলাক চিন্তা কৰি জাতিটোৰ প্ৰত্যাহ্বানৰ কথা বতৰাবিলাক চিন্তা কৰি আগন্তুক 5 বছৰৰ কাৰণে ৰজা নিৰ্বাচিত কৰিবৰ কাৰণে এই বহাগৰ বতৰত আমি সকলো অসমীয়াকে পং ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ এতিয়া জিলা ছাত্ৰ সন্থাই আয়োজন কৰা এই মুকলি বিহুত উপস্থিত হৈ প্ৰথমতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আপোনালোকলৈ আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু উলগ জ্ঞাপন কৰিছোঁ এই বিহুৱে প্ৰতিগৰাকী অসমীয়াৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক আমি তাকে কামনা কৰিছোঁ বহাগ প্ৰতিগৰাকী অসমীয়া মানুহৰ কাৰণে সাহস প্ৰেৰণা উৎসৰ স্থল এই বহাগে প্ৰতিগৰাকী অসমীয়াক জীয়াই থাকিবৰ কাৰণে জাতিটোৰ সন্মুখত থকা প্ৰত্যাহ্বানবিলাকক নেওচি আগবাঢ়ি যাবৰ কাৰণে সাহস আৰু প্ৰেৰণা দিয়ে গতিকে জাতিটোৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানবিলাকক নেওচি যাতে আমি অসমীয়া জাতিটো আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে এই বহাগৰ বতৰকে সকলোকে পণ ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে 1 বহাগৰ দিনটোত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক একত্ৰিত কৰি এই পহিলা বহাগত শান্তি সমৃদ্ধি আৰু সমন্বয় আৰু সাহস উৎসাহ প্ৰেৰণাৰ বাৰ্তা ইয়াৰ পৰা দি আহিছে আৰু আহি থাকিবলগীয়া দিনতো যাতে দি যায় আমি তাকেই কামনা কৰিছোঁ জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ বিমলা পৰাগ্ৰহ চলীয়া খেলপথাৰত আমাৰ অনুষ্ঠিত হৈছে আৰু প্ৰতি বছৰে আমি মুকলি বিহুখন অনুষ্ঠিত কৰি আহোঁ এই মুকলি বিহুতে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ যাতে আগন্তুক দিনত যিসমূহ জিলাৰ ছাত্ৰ সন্থাৰ জিলাখনৰ ভিতৰত থকা সমস্যা সকলো জাতি জনগোষ্ঠীৰ ঐক্যবদ্ধ যাতে আমি কাম কৰি যাব তাৰ এটা চিন্তা চৰ্চাই 2009 চনৰ পৰা আমি 1 বহাগ তাৰিখে সকলো ৰাইজৰ আশীষ বিচাৰি আমি এই বিহুখন অনুষ্ঠিত কৰি আহিছোঁ আৰু প্ৰতি বছৰতে এবাৰো বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সময়ত দল আনিছে বিভিন্ন জাতি জনগোষ্ঠীৰ দল আহিছে ইয়াত আমাৰ প্ৰাক্তন ছাত্ৰ সন্থা নেতাসকল আমাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা লগতে সাংবাদিক বন্ধু সকলো উপস্থিত সকলোকে এখন ফুলাম গামোচা যাচি আমি মৰম দিব চেষ্টা কৰিছোঁ যাতে যি ধৰণে আমি জ্যেষ্ঠসকলক আশীৰ্বাদ বিচাৰোঁ বিহুত সেৱা জনাওঁ আমি এই মুকলি বিহু যাতে জিলাখনৰ জ্যেষ্ঠ ব্যক্তিসকলক আমাৰ জ্যেষ্ঠসকলক আমি সেৱা জনাই তেওঁলোকৰ পৰা আশীৰ্বাদ বিচৰা এটা পৰম্পৰা আমি অব্যাহত ৰাখিছোঁ